একো নহয়। দগা পালা আনিব লাগিব নি? নাই আনিব লাগিব প্ৰায় প্ৰয়োজন সাপেক্ষে। হেল্ল' এভৰিৱান, পোনপ্ৰথমে মোৰ ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি ৰাতিপুৱাই ক'লৈ আহিছোঁ দেখিছেনে বাৰু? আমি বজাৰলৈ আহিছোঁ লোকেল কুকুৰা সৈতে। আজি আমি খানা খাম বুলি ভাবিলোঁ, সেয়েহে আমি তিনিজনীয়ে বজাৰলৈ আহিলোঁ। আহিয়ে আমি 3টা কুকুৰা ল'লোঁ। 3টা কুকুৰা বাচিব দিয়া হৈছে। আনিলোঁ আমি মাংসখিনি মেৰিনেট কৰি আছোঁ, খুৰী এজনীয়ে মেৰিনেট কৰি আছে। এয়া চাওক, আমি সকলোৱে মিলি আজি এসাঁজ খাম বুলি ভাবিলোঁ। এয়া দেখিছেনে, এক গামলা মাংস ওলালে। মোৰ এনেকৈ কথা কোৱাৰ অভ্যাস নাই। আজি প্ৰথম আহিছোঁ, কথা ক'ব নেজানোৱে বাৰু। সকলোৱে মৰম কৰিব বুলি আশা থাকিলে। কথা কৈ ব্লগ বনাবলৈ মোৰ ইমান লাজ লাগে জানেনে। আজি বহুত সাহস কৰিলোঁ। আপোনালোকে মৰম দি থাকিব, আশীৰ্বাদ দি থাকিব, উৎসাহ পাম আৰু আগলৈ বনাই যাব পাৰিম। এয়া মাংস ভাজি আছে। এয়া পেটুখিনি খুৰীয়ে বাচিতে ভাজিব লৈছে। পেটুখিনিও ভাজিলে বহুত ভাল লাগে খাবলৈ। এয়া ভাজি আছে, এয়া খাব হ'ল। কি কৰিছে জানেনে এজনীয়ে, অকল আলুখিনি বাইছে জানেনে। মাংস নিদিয়ে বোলে, অকলে খাব বোলে। চবকে আলুখিনি দি আছে দেখিছেনে। এয়া দেখিছেনে। লগৰজনীক অলপ ধেমালি কৰিলোঁ দেই। এনেকৈ আমি ধুনীয়াকৈ খানা খোৱা হৈ গ'ল। আৰু কিনো ক'ম, সকলোকে ক'লোঁ মৰম দিব, আশীৰ্বাদ দিব, আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ। এইখিনিকে কৈ সকলোকে বাই বাই।